আজি ঘৰত দেউতা আৰু মই, গতিকে ভাবিলোঁ লাও গুটিৰ সৈতে মাছৰ আঞ্জাখন বনাওঁ। ঘৰলৈ যেতিয়াও লাও আনে মই গুটিবোৰ ৰ'দত শুকুৱাই টেমা এটাত ভৰাই থৈ দিওঁ আৰু এনেদৰে শুকান কেৰাহী এটাত অলপ ভাজি গ্ৰাইণ্ড কৰি চেকনিৰ সহায়ত ৰসখিনি উলিয়াই লওঁ। গোটেই পিচখিনিও দিব পাৰি, কিন্তু আমি ৰসখিনি উলিয়াই ল'লে বেছি ভাল পাওঁ। তাৰপিছত মাছখিনি ভাজি লৈ এটা পিঁয়াজ মিহিকৈ কাটি তাতে অলপ পাঁচফোৰণ আৰু আদা নহৰু পেষ্ট দি ভালদৰে ভাজি ল'লোঁ আৰু এটা বিলাহী এড কৰিলোঁ। বিলাহীটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে, নিদিলেও কোনো কথা নাই। তাৰপিছতে হালধি, ধনিয়া গুড়ি আৰু জিৰা গুড়ি দি পেলাই তেল বিৰিঙালৈ ধুনীয়াকৈ ঢাকন দি আমি ভাজিম আৰু যেতিয়া দেখা পাব তেল বিৰিঙিছে তেতিয়া আমি তাত এই ৰসখিনি ঢালি দিম আৰু তাতে মাছখিনি দি উতলিবলৈ দিম। এটা কথা লক্ষ্য কৰিব, মই ইয়াতে কিন্তু নিমখ এড কৰা নাই। নিমখ মই আঞ্জাখন ঠাণ্ডা হ'লে দিম, নহ'লে আঞ্জাখন ফাটি যাব পাৰে। খাই চাবচোন, এনেদৰে খুব ভাল লাগে।